এটা জাগ্ৰত বিষ্ণু বিগ্ৰহ, যিটো বিষ্ণু বিগ্ৰহত এজনী গাই গৰুৱে প্ৰতিদিনে গাখীৰ দিব গৈছিল। গাইজনীয়ে জংঘলৰ মাজত বিষ্ণু বিগ্ৰহ থকা ঠাইত থিয় হৈছিল আৰু গাইজনীৰ পৰা নিজে নিজে গাখীৰ ওলাই বিগ্ৰহটোত পৰিছিল। এদিন হঠাতে গাঁৱৰ কিছু লোকে এই অলৌকিক ঘটনাৰ সাক্ষী হৈছিল আৰু বিষ্ণু বিগ্ৰহটো উদ্ধাৰ কৰি আনি এই দেৱালয়খন স্থাপন কৰিছিল। বিষ্ণু বিগ্ৰহটো ইমানেই জাগ্ৰত যে প্ৰতিষ্ঠাৰ পিছত মোহ লাগি দেৱালয়ৰ প্ৰথম পুৰোহিতজনে মূৰ্তিটো চুৰি কৰি নি নিজ বাসগৃহত স্থাপন কৰিছিল। কিন্তু আশ্চৰ্যজনকভাৱে প্ৰতিদিনে পুৱাই বিগ্ৰহটো ওলাই আহি পদূলিত পৰি আছিল, উপাসনা গৃহত নাছিল। গাঁওখনৰ মানুহে কথাটো উমান পাই জুৰীয়া হাতী লৈ গৈ পুৰোহিতৰ ঘৰৰ পৰা বিগ্ৰহটো আনি 1988 চনৰ বহাগ মাহৰ 22 তাৰিখে পুনৰ দেৱালয়খনত প্ৰতিষ্ঠা কৰিছিল। তেতিয়াৰে পৰা এই তাৰিখটো দেৱালয়খনৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হয়। লগতে গুণ চৌপৰী সভা উদযাপন কৰা হয়। দুদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য অনুষ্ঠান ইয়াতে অনুষ্ঠিত হয় আৰু ভক্তসকলে মনোবাঞ্ছা পূৰ্ণ হ'বলৈ কোমোৰাৰ খোলাত ভূটা দিয়া প্ৰথা আৰম্ভ কৰে। 3 বছৰ আগতেই এই ভূটা প্ৰজ্বলনৰ নিয়ম নীতি ভিডিঅ' আকাৰত আপোনালোকক দেখুৱাইছিলোঁ। বৰ্তমান সময়ত দৰং জিলাৰ বিভিন্ন ঠাই তথা অন্য জিলাৰ পৰাও এই দেৱালয়খনলৈ মানুহৰ সোঁত বয়। অন্য এটি ভিডিঅ'ত ভূটা জ্বলোৱাৰ পিছদিনাৰ ৰাতিপুৱাৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আজিলৈ আহিছোঁ। ধন্যবাদ।